হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। আৰু আজি মই লৈ আহিছোঁ ভাপত দিয়া ডিম আৰু কেনেকৈনো বনাই আহকচোন ভিডিঅ'টো চাওঁ আৰু সম্পূৰ্ণকৈ চাব স্কিপ নকৰি। আৰু ইয়াৰ কাৰণে লাগিব পোস্ত দানা আৰু সৰিয়হ। আৰু পোস্ত দানাখিনি মই অলপ সময়ৰ কাৰণে ভিজাই থৈ দিছিলোঁ। আৰু পোস্ত দানাখিনি দেখিছেনে, এনেকুৱা হয়, সৰু সৰু চাইজৰ হয়, সৰিয়হটোতকৈ অলপ সৰু সৰু হয়। আৰু এইখিনি মই ভালদৰে ভিজাই গৰম পানীত থৈ দিছিলোঁ, তেতিয়া পেষ্টটো ধুনীয়া হয়, মিহি হয়। আৰু সৰিয়হ দিছোঁ হিচাপ মতে। আৰু ইয়াত জিৰা তিৰা একো দিব নালাগে, খালি এই দুটা বস্তু দিলে হয়। আৰু সৰিয়হ, পোস্ত দানা আৰু নহৰু 2-3 ফুটামান দিছোঁ। আৰু পাৰিলে কাজুও দিব পাৰে, কাজু দিলে গ্ৰেভিটো অলপ ভাল হয়, খাবলৈও ভাল হয়। আৰু পোস্ত দানা পেষ্টখিনি ভালদৰে পেষ্ট বনাই ল'লোঁ। ইয়াতে দি দিছোঁ নিমখ, সোৱাদ অনুসৰি নিমখ, হালধি আৰু ৰেড চিলি পাউডাৰ আৰু দৈ দিম। আৰু কাশ্মীৰী ৰেড চিলি পাউডাৰ, এইটো জ্বলা নহয়, কালাৰটো ধুনীয়া হয়। আৰু ইয়াতে এচামুচ দৈ দিম আৰু দৈ দি পেলাই ভালদৰে এইখিনি মই মিক্স কৰি ল'ম। আৰু এনেকৈ ঘৰতে বনাই চাব, বিৰাটেই ভাল লাগে। সৰিয়হ দিতো ইলিচ মাছ খোৱা হয় বা সৰিয়হ দি যিকোনো মাছ খোৱা হয়, এনেকৈ ভাপত দি ডিমো খাই চাব, বিৰাটেই ভাল লাগে। আৰু একেবাৰে সহজ উপায় বনাব পাৰিব, একো ঝঞ্ঝট নাই। আৰু একেবাৰে সহজ ৰেচিপি, সহজতে বনাব পাৰিব। আৰু এইখিনি মই ভালদৰে মিক্স কৰি লৈছোঁ। আৰু মিক্স কৰাৰ পিছত বইল ডিম লৈছিলোঁ 3টামান। বইল ডিমখিনি মই ভালদৰে বইল কৰি কাটি লৈছিলোঁ। দুফাল কৰি মই তেলত এনেদৰে ফ্ৰাই কৰি ল'ম, অলপ ফ্ৰাই কৰি ল'ব। এনেকৈ বইল কৰি নাভাজি পেলাইও দিব পাৰিব, আপোনালোকৰ কথা। মই ভাজি পেলাই দিছোঁ ডিমখিনি, এনেদৰে তেল অকণ দি হালধি অকণ দি ফ্ৰাই কৰি লৈছোঁ। আৰু ফ্ৰাই কৰি পেলাই 2 চাইডে সেকি লওক। আৰু মোৰ চেনেলটো যদি নতুন ভিউৱাৰ্ছ বা ভিডিঅ' প্ৰথম চাইছে, তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি অল কৰি থ'ব, তেতিয়া আহিবলগীয়া ন'টিফিকেশ্যনবোৰ পাই থাকিব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে, লাইক শ্বেয়াৰ কমেণ্ট কৰিব, চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। আৰু এই ডিমখিনি মই ভালদৰে ভজা হৈ গ'ল। আৰু ভজা হোৱাৰ পিছত ইয়াতে এটা টিফিন বাতি ল'ম। এতিয়া ডিমখিনি ভজা হৈ গ'ল। আৰু ইয়াতে এটা টিফিন বাতি লৈছোঁ, আৰু টিফিন বাতিটো লৈ ভজা ডিমখিনি ইয়াতে দি দিম। আৰু দি পেলাই পেষ্টটো যে বনাই লৈছিলোঁ, এই পেষ্টখিনি ইয়াৰ ওপৰতে দি দিম। আৰু ভালদৰে এনেকৈ মিক্স কৰি লৈ ইয়াতে পেষ্টটো দি দিম। দি পেলাই কেঁচা জলকীয়া 3-4টামান দিম। আৰু সৰিয়হ তেল অলপমান বেছিকৈ দিব লাগিব, ভাপত অলপ তেল বেছি দিলে ভাল লাগে খাই। আৰু এইখিনি ইয়াতে দি দিছোঁ। দি পেলাই এতিয়া পানী অলপ কেৰাহী এটাত দি দিম। দি পেলাই বাতিটো এতিয়া মুখখন বন্ধ কৰি তাৰপিছত ভাপত সিজিবলৈ দিম। আৰু এইখিনি 5-10 মিনিটৰ কাৰণে ভাপত দি থৈ দিম। আৰু বাতিটো অকণমান পানী দি খালি পেলাই পানীকণ দি দিছোঁ। আৰু ইয়াতে হিচাপ মতে তেল দি দিম। তেল অলপ বেছিয়ে দিব লাগিব, যেতিয়া ভাপত দিয়া হয়, সেইকাৰণে তেল অলপ বেছি দিলেই খাই ভাল লাগে। আৰু ইয়াতে মই তেল দি দিছোঁ। দি পেলাই ভালদৰে মিক্স কৰি ল'ম। আৰু মিক্স কৰি পেলাই মুখখন টিফিনটো বন্ধ কৰি দিম। আৰু ভাপত 5-10 মিনিটৰ কাৰণে ভাপত দিম। আৰু দি পেলাই গৰমে গৰম খাব, বিৰাটেই ভাল লাগে খাই। এইটো গৰমে ভাত বা ৰুটিৰ লগতো খাব পাৰিব। এতিয়া দেখিছেনে, মই ইয়াতে ষ্টেণ্ড এটা দি দিছোঁ। আৰু দি পেলাই পানীখিনি গৰম হোৱাৰ পিছত এতিয়া টিফিন বাতিটো দি দিম। আৰু দি পেলাই ঢাকনখন লগাই দিম। ইয়াতে 5-10 মিনিটৰ কাৰণে ভাপত দি থৈ দিম। আৰু বেছি টাইম নালাগে, সহজতে হয়। আৰু এনেকৈ এতিয়া ঢাকনখন লগাই দিছোঁ। লগাই দিয়াৰ পিছত 5-10 মিনিটৰ পিছত এতিয়া টিফিন বাতিটো খুলিছোঁ। এতিয়া খুলি পেলাই দেখিছেনে কি ধুনীয়া হৈছে।